নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাই আনদিনাৰ দৰে আজিও এটা দৈনিক তালিকাৰ অন্তৰ্ভুক্ত কৰি ভিডিঅ' আগবঢ়াই লৈ আহিছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু উপভোগ কৰিব। আচলতে আমি যিহেতু অসমৰ পৰা বাহিৰত আছোঁ বা নিজৰ ঘৰখনৰ পৰা নিজৰ মা দেউতাৰ পৰা বাহিৰত আছোঁ, গতিকে কেনেকৈ ব্যস্ততাপূৰ্ণ জীৱনৰ দিনবিলাক পাৰ কৰিছোঁ বা সময়বিলাক অতিবাহিত কৰিছোঁ, যিহেতু আমাৰ লগত কণমানি এজনীও আছে, গতিকে সময়বিলাক কেনেকৈ অতিবাহিত কৰিছোঁ সেইখিনিকে আচলতে দেখাবলৈ মই প্ৰয়াস কৰিছোঁ। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোৰ ইউটিউব চেনেলৰ সদস্য হৈ আপোনালোকেও মোৰ ভিডিঅ'বিলাক চাব আৰু উপভোগ কৰিব। গতিকে ভিডিঅ'টো ব'লক আৰম্ভ কৰোঁ। আৰু এয়া দেখিছেনে, 10টা বাজিছে ঠিক ৰাতিপুৱা, আৰু দেহা আৰু মোৰ বাবে মই বনাবলৈ যা যোগাৰ কৰি আছোঁ খিচিৰি। আচলতে আজি খিচিৰি ময়ো খাম বুলি ভাবিলোঁ। দেহাক আচলতে মই খিচিৰিয়ে খুৱাওঁ বাৰু, কিন্তু আজি তাইৰ লগতে ময়ো খাওঁ বুলি ভাবিলোঁ। গতিকে খিচিৰি বনাবলৈ মই এয়া লৈছোঁ, চাওকচোন, মচুৰ দালি, চাউল, মটৰ মাহ, কেঁচা মটৰ মাহ, গাজৰ, উৰহি দুচিয়ামান, আৰু ইয়াতে পিঁয়াজ দি দিছোঁ, লগতে নিমখ হালধি দি ধুনীয়াকৈ চিটি 2টা মাৰি দিম আৰু হৈ গ'ল আৰু খিচিৰি। মই তেনেকৈ ইমান মা মছলা বা জলকীয়া তেনেকৈ দি পেলাই বনাবলৈ নহয়ে, কিয়নো দেহাক খুৱাবলৈ মই বনাওঁ যে। আৰু বনাই থাকোঁতে দেহা একদম খেলৰ পৰা দৌৰি আহিছে, পানী খাই হেনো পিয়াহ লাগিছে। আৰু ইতিমধ্যে হৈ গ'ল খিচিৰি, আৰু দেহাকো মই খুৱাই বৈ আজৰি কৰিলোঁ, আৰু তাই খোৱা কাঁহীখনতে মোলৈও লৈ ল'লোঁ খিচিৰি খাবলৈ বুলি। আৰু খিচিৰি খাই মই কিন্তু বহুত বেছি ভাল পাওঁ, কিন্তু ইমান খোৱা নহয় আৰু দেহাৰ লগত ময়ো কেতিয়াবা খাওঁ। আৰু লগতে এটা লৈ লৈছোঁ শুকান জলকীয়া তেলত ফ্ৰাই কৰি। এতিয়া খোৱাহে কথা আৰু, নহয় জানো? আপোনালোকে খিচিৰি খাই ভাল পায়নে বাৰু জনাবচোন দেই। মই একেবাৰে সাধাৰণভাৱে বনাইছোঁ বাৰু। গতিকে খিচিৰি খাই বৈ দিনটোলৈ আজৰি হ'লোঁ, আৰু দেহাকো মই ধুনীয়াকৈ আজৰি কৰি ল'লোঁ। আৰু এয়া চাওকচোন, এয়া কোম্পানীৰ কাম এটাত মই ব্যস্ত হৈ আছোঁ। ৰুমতে মই কোম্পানীৰ কাম এটা কৰি আছোঁ। আৰু আপোনালোকে চিনি পাইছেনে বাৰু এইখিনি কি হয়? যদি চিনি পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন, মই বাৰু কৈ দিম। আৰু তেনেকৈ দিনবিলাক পাৰ কৰি আহিছোঁ মই দেহাৰ লগত, বা নিজকে নিজৰ লগতে বা নিজৰ কামবিলাকৰ লগতে পাৰ কৰি আহিছোঁ। আৰু এয়া চাওকচোন, আমাৰ দেহাই পঢ়িবলৈ শিকিছে, আৰু আপোনালোকে আশীৰ্বাদ কৰিব, আৰু ভগৱানৰ পৰাও আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ দেহা মানে সপোনবিলাক পূৰ হয়। আৰু চাওকচোন, পঢ়িবলৈ তাই শিকিছে, আপোনালোকে শুনক। হৈছে আকৌ আৰু লিখা আৰু এয়া দেখিছেনে, এয়া হৈছে তাই আৰু মোৰ আচল সময়খিনি। আমাৰ আচলতে বেছিভাগ সময় এনেকৈয়ে পাৰ হয়। আচলতে তাইৰ লগত মই এনেকৈ খেলি থাকিলে বা তাই খবৰ দিয়া নিচিনাকৈ থাকিলে তাই বহুত বেছি ভাল পায়। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ, বাই বাই।